নমস্কাৰ। হাই, মই কলিকতাৰ মিউজিয়ামত আহিছোঁ। কলিকতা মিউজিয়াম কলিকতা মিউজিয়ামৰ আপোনালোকক দেখুৱাবৰ কাৰণে মনস্থ কৰি কলিকতাৰ ভাৰতৰ ভিতৰত শ্ৰেষ্ঠতম মিউজিয়াম সংগ্ৰহালয়, ভাৰতৰ ভিতৰত শ্ৰেষ্ঠতম মিউজিয়াম ইয়াত আছে। এইবোৰ বিভিন্ন চৰাই চিৰিকটি আপোনালোকক দেখুৱাবলৈ মনস্থ কৰিছোঁ। আপোনালোকে এইবোৰ সৰীসৃপ জাতীয় প্ৰাণী আছে, আপোনালোকৰ মাছজাতীয় প্ৰাণী আছে, বিভিন্ন সাগৰৰ তলি ডাঙৰ ডাঙৰ মাছৰ কালেকশ্যন, বিভিন্ন দেশ সাগৰ মহাসাগৰৰ পৰা কালেকশ্যন কৰি অনা এইবোৰ মাছ, কাছ, বিভিন্ন প্ৰাণী, ডাঙৰ ডাঙৰ মাছ, ডাঙৰ ডাঙৰ কাছ, সৰীসৃপ জাতীয় সাপ, এইবোৰ বিভিন্ন সংগ্ৰহালয়ত এনেকুৱা বস্তু নাই য'ত এই সংগ্ৰহালয়টোত উপস্থাপন কৰা নাই। বিভিন্ন মাছৰ প্ৰজাতি যথেষ্ট আছে। বহুত ডাঙৰ মাছ, সাগৰত থকা তিমি মাছৰ পৰা সৰু আমাৰ অসমত পোৱা কুচিয়াটোলৈকে আছে। আপোনাৰ কুচিয়া, গৰৈ আদি সৰু সৰু মাছলৈকে আছে। সাগৰৰ তলিৰ ডাঙৰ প্ৰকাণ্ড সৌন্দৰ্যপূৰ্ণ ৰঙীন মাছৰ পৰা আৰম্ভ কৰি আমাৰ সকলো প্ৰজাতিৰ মাছ এই সংগ্ৰহালয়ত পোৱা যায়। সাহস চাওক, আপোনালোকে মোৰ ভিডিঅ'টো চালে যথেষ্ট লাভৱান হ'ব বুলি মোৰ মনে কৰে। যিহেতু সময়ৰ অভাৱ পাবলৈ সকলোৱে নিজে চাবলৈ যাবলৈ অসুবিধা পৰে, সেইসকলে আগতীয়াকৈ মোৰ ভিডিঅ'টোত পৰা এটা বিশেষ এটা হেৰি পাব যে তাত কি কি পোৱা যায়। এই সংগ্ৰহালয়টোত নোপোৱা বস্তু নাই, সংগ্ৰহ নকৰা বস্তু নাই। আমাৰ দুৰ্গাৰ পৰা আৰম্ভ কৰি নটৰাজ মূৰ্তিৰ পৰা আৰম্ভ কৰি আপোনালোকৰ সকলো ধৰণৰ ইয়াত সংগ্ৰহ কৰা হৈছে। তাজমহলৰ আছে, আপোনালোকৰ তাজমহলৰ প্ৰতিচ্ছবি আছে। তাজমহলটো কেনেকৈ কলা কৌশল, আগৰ দিনৰ ৰজাৰ যিবিলাক আসন, ৰজাই কেনেকৈ হুকাত কি খাইছিলে, আপোনালোকৰ ৰজাই কেনেকৈ শয়ন কক্ষত বিচনা আছিলে, এইবিলাকৰ সকলো দৃশ্য আছে, সকলো সংগ্ৰহ কৰি থোৱা আছে। চৰাই চিৰিকটি, বাঁহ কেনেকৈ কণী পাৰে, সাগৰৰ তলিৰ যিবিলাক আছে, সাগৰৰ তলিত যিবিলাক মণিমুকুতাৰ গছ গছনি পোৱা যায় সেইবিলাকো আছে। আপোনালোকৰ বিভিন্ন প্ৰজাতিৰ সকলো ধৰণৰ কীট পতংগ, চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি এই সংগ্ৰহালয়টোত নথকা বস্তু নাই। চাওক, এই সংগ্ৰহালয়টো সেইকাৰণেই ভাৰতৰ ভিতৰত শ্ৰেষ্ঠতম বৃহত্তম সংগ্ৰহালয় মিউজিয়াম। ইয়াত আছে অসমৰ গঁড়, আফ্ৰিকাৰ গঁড়, জীৱ জন্তু আদি বিভিন্ন জীৱ জন্তুৱে ভৰা এই সংগ্ৰহালয়, বিভিন্ন চৰাই চিৰিকটিয়ে ভৰা এই সংগ্ৰহালয়, বিভিন্ন মুদ্ৰা, বিভিন্ন দেশৰ মুদ্ৰা ইয়াত সম্পূৰ্ণ সজাই থোৱা আছে, নাম লিখি থোৱা আছে, কোন দেশৰ মুদ্ৰা কি। আপোনালোকৰ পাথৰৰ দুটা ঘৰেই আছে, সৰু সৰু পাথৰ, আপোনালোকৰ কি কয়, আপোনাৰ লেবেল লগাই সৰু সৰু পাথৰ ভাগ কৰি আপোনালোকৰ ইমান হাজাৰ হাজাৰ পাথৰ সংগ্ৰহ কৰি থোৱা আছে। আপোনালোকে দেখি আচৰিত হ'ব। আপোনালোকৰ কিবা পাথৰ চিনাক্তকৰণৰ বাবে চাবৰ বাবে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়া এবাৰ আহক কলিকতাৰ এই সংগ্ৰহালয়টোত। চাওক, পাথৰে আপোনালোকৰ দুটা ঘৰ সম্পূৰ্ণ কৰি থোৱা আছে। সৰু সৰু পাথৰ, মাইকাৰ পৰা আৰম্ভ কৰি লেগনাইট আদি কৰি পাথৰৰ নাম মই এতিয়া বিশেষ নাজানো, কিন্তু সকলো পাথৰৰ নাম লিখি থোৱা আছে, সকলোৱে সংগ্ৰহ কৰি থোৱা আছে। এই বান্দৰ প্ৰজাতিৰ এই জকাবোৰ আছে। বান্দৰটো প্ৰথমতে সৰু পূজা বান্দৰটোৰ পৰা ক্ৰমান্বয়ে পূৰ্ণাংগ ৰূপ লোৱা মানুহৰ ৰূপলৈ গৈ থাকে, লাষ্টত মানুহৰ জকা নিচিনা হৈ যেন বান্দৰৰ পৰাই মানুহৰ সৃষ্টি হৈছে।